নমস্কাৰ এভৰিৱান। আজি আমি এইটো ভিডিঅ'ত কেইটামান অসমীয়া হাথৰ আৰু তাৰ উত্তৰসমূহ জানিম। আহিলা গলা, গলা আহিলা, আকৌ নাহিলা। আৰু উত্তৰটো হৈছে দাঁত। তিনিটা আখৰৰ বস্তুক সকলোৱে পঢ়ে, প্ৰথমটো এৰি দিলে গৰম অনুভৱ কৰে। আৰু উত্তৰটো হৈছে কিতাপ। অলপ পানীত বগলীটো চৰে, পানীকণ শুকালে বগলীটো মৰে। আৰু উত্তৰটো হৈছে কলম। গছত সেউজীয়া হয়, বজাৰলৈ নিলে ক'লা হয়, খালে ৰঙা হয়, কি? আৰু উত্তৰটো হৈছে চাহপাত। খেতিয়কে খেতি কৰে, গুটি নাই, ফুল নাই, কেৱল মাথোন পাতেৰে ভৰে। আৰু উত্তৰটো হৈছে পাণ। চফা হ'লে ক'লা, লেতেৰা হ'লে বগা, এইটোনো কি চেপেটা বস্তু, ল'ৰাহঁতক সোধা। আৰু উত্তৰটো হৈছে চিলেট। খালে থিয় হৈ থাকে, নাখালে শুই থাকে। আৰু উত্তৰটো হৈছে বস্তা। আছে গুটি, বাকলি নাই, মুখত দিলে পমি যায়। আৰু উত্তৰটো হৈছে বৰফ। 12টা কণী, 3খন চামুচ, আৰু এখন প্লেট, কোৱাচোন মই কোন? আৰু উত্তৰটো হৈছে ঘড়ী। লাগিলে পেলাই দিয়ে, নালাগিলে উঠাই থয়। আৰু উত্তৰটো হৈছে এইটো সাঁথৰৰ উত্তৰটো আপোনালোকলৈ থলোঁ আৰু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।